হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো ভালেই। ঘৰতে বিয়া ওলাইছে সৰুদাইৰ ছোৱালী, মানে মোৰ ভণ্টিৰ তোলনি বিয়া। অৱশ্যে বিয়া হৈ যোৱা কেইদিনমান হ'ল, মই ভিডিঅ'টো আজিহে এডিট কৰি আছোঁ। আৰু সেইদিনা 4 দিনা গা ধোৱাৰ বাবে আমি ৰাতিপুৱাই গৈ আমদালি গুঠিলোঁগৈ। আৰু আমদালি এনেকৈ লগাই মেলি নিয়মবোৰ আৰম্ভ কৰা হ'ল। আমাৰ এইফালে গা ধোৱা যিটো জেগা ঠিক কৰে তাতো আমদালি লগায়, সেইটো কাৰণে আমদালি লগাই দিলে। সৰুদাই ডাঙৰ দাই আৰু নিচা লগ লাগি ঠাইডোখৰ ঠিক কৰি আছে যে ক'ত পেণ্ডেল দিব, ৰভা দিব তেনেকৈ। আৰু মই এইফালে সূতাখিনি হাততে লৈ কামবোৰ কৰি ফুৰিছোঁ। সূতা পটককৈ দৰকাৰ হৈ যায়, সেইটো কাৰণে হাততে লৈ তেনেকৈ কাম কৰিছোঁ। এইফালে কস্তুৰীয়ে কইনা সজাব। আমাৰ কইনা গা ধুৱাবলৈ অনা হৈ গ'ল। আৰু মোৰ কেমেৰা পাৰ্চন ইমানেই ভাল যে বিলাহী গছৰ তলৰ পৰাও ভিডিঅ' কৰিবলৈ এৰা নাই। আইতাই যিহেতু ভালকৈ এতিয়া গা পা ধুৱাই দিব নোৱাৰে, সেইটো কাৰণে ডাঙৰ খুৰীয়ে আকৌ তাইক ভালকৈ ধুৱাই মেলি দিলে। আৰু ধুৱাই মেলি হোৱাৰ পাছত কস্তুৰীয়ে সজাবৰ বাবে কাপোৰ কানি পিন্ধাই মেলি তাইক ৰেডি কৰি ল'লে। শেষত আমাৰ সূৰ্য সেৱা কৰাই নেকি, ইমান মোৰ মনত নাই দেই, কিন্তু সেৱা এটা কৰাই আৰু তাকে তাইক শিকাই দিলে খুৰীয়ে। তাইক তেনেকৈ কৰি মেলি তাইক ভিতৰলৈ অনা হ'ল। গা ধুৱাই শেষ হোৱাৰ পাছত বাৰু কইনাক ভিতৰলৈ নিয়াৰ সময়ত এনেকৈ গা ধোৱা জেগাটোত 3 পাক ঘূৰাই নাই আপোনালোকৰ ফালে। আমাৰ ফালে এনেকৈ 3 পাক ঘূৰাইহে ভিতৰলৈ নিয়ে। আৰু কইনাক খোজ কঢ়াই নিনিয়ে, দাঙি নিয়ে। হ'ব নোৱাৰি সোমাবলৈ ফেলে নালাগে। এই সেইডোখৰত পানী অলপ থ'ব লাগিছিলে। কইনা নোৱাই মেলি অনাৰ পাছত এনেকৈ গোপিনীসকলৰ আগত বহাই আৰু অকণমান মানে ষ্টাইলো কৰি দিয়ে, আৰু পাউদাৰ সিমানেই ঘঁহি দিয়ে, চুলি ফনিয়াই দিছে, তেনেকৈ তাইকো কৰি দিলে। আৰু বাকী সকলোতো ব্যস্ত আলহীক মাত বোল কৰাত। সকলোকে মাত এষাৰ দিব লাগে, গাঁৱৰ জ্ঞাতি আহিছে, আলহী দুলহী আহিছে। আজি পিছে 4 দিনীয়া দেই, আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ। আৰু আজিয়ে বহুতখিনি মানুহ হৈছিলে বাৰু। গাঁৱৰ মানুহ যিহেতু আমাৰ 2খন 3খন গাঁও ওচৰতে আছে, লগতে সকলোৱে একেলগে চলা হয়। একেবাৰে শেষত আমাৰ মনহঁতি, মানে মোৰ ভণ্টি, খুৰী, আইতা আৰু দুলনি ধৰা সকলোৱে সেৱা কৰিলে। আৰু সেৱাৰ শেষত তাহাঁতক যিটো চুকত তাইক থৈছিলে, মানে সেই চুকত আনি পিঠা খাবলৈ দিয়ে। আমাৰ ফালে পিঠা, কেঁচা পিঠা আৰু গাখীৰ, গুড় বা চেনি তেনেকৈ মিলাই দিয়ে। আৰু তাইৰ লগতে দুলনি ধৰা, পানী ছটিওৱা, আইতাক যোনে মানে নোৱাই, খুৰী মাক মানে তেনেকৈ সিহঁতক খাবলৈ দিলে। আমাৰ মায়ে চব জটাই মেলি দিলে। আৰু শেষত আমাৰ ফালে বুট খাবলৈ দিয়ে। চাহৰ লগত বাৰু যিকোনো বস্তু দিয়ে খাবলৈ, আৰু একেবাৰে শেষত খালি বুট খাবলৈ দিয়ে। ছোৱালীবোৰে বিতাই মেলি দিলে, আমি খাই মেলি ঘৰলৈ আহিলোঁ। ঘৰলৈ যাম বুলি কৈ দিওঁ, নাজানো দে। এতিয়া ঘৰলৈ আহি আছোঁ, আকৌ আহিম নহয়। এতিয়া আমি মানে কি, অহাটোতো হৈয়ে থাকিব। আজি এতিয়া ইয়াৰ পৰা ঘৰলৈ যাওঁ, ঘৰলৈ গৈ চিধা বাহঁতৰ ঘৰ, মানে ভিনদেউ ঘৰ, তাত আছে বিয়া। তো আমি বিয়ালৈ যাম। আমাৰ বিয়া খোৱা সেইখিনিও দেখাম কি হয়। আজি মানে ব্লগটো চব দেখাম। বহুত দিনৰ মূৰত ব্লগ এইটো, এবছৰৰ মূৰত। মই মানে অকণমান মানে ৰেষ্ট লৈ ভিডিঅ' দিছোঁ। সেই ইয়াতে জয়চব হোৱা তেতিয়াই ভিডিঅ' দিয়া। সেইটোৱে এইটো একো এটা ব্যস্ত নহয়, মোৰ কেমেৰা বেয়া ৰাইজ এইটো লাগি ৰাইজ অকণমান আকৌ বিৰতি এইটো লাগি ধৰিছে। মানে সেইটো কাৰণে মানে ঐ মানুহজনী কি কৰিছে। তো আমি বিয়া খোৱা পাৰ্টনাৰ, আমি কিজনী আৰু আহ মুখখন কুলকুলি আছে, ধৰি মুঠতে মোক মুখখনত বেলেগ ডাঙৰ শকত লাগিছে। মই মোবাইল ল'লেহে ভিডিঅ' পাব। এইবোৰ মই লোকৰ মোবাইলত ভিডিঅ' বনাইছোঁ। বহুত দুখ লৈ মোবাইল কিনিবলৈ পইচা নাই। মই মোবাইল কিনিবলৈ পইচা নাই। এতিয়া পইচা দিছিলে, মই তেতিয়া নালাগে ক'লোঁ মোক 20,000 টকীয়া মোবাইল লাগিব ক'লোঁ। এতিয়া মানে মোৰ 5,000টো শেষ হৈ থাকিলে। এইবোৰ ফলক বাৰু দিব পাৰিব। এইফালে বাহঁতৰ ঘৰতো গুণগুণৰ তোলনি বিয়া আছিল।
বিয়ালৈ গৈছিলোঁ যদিও ভিডিঅ' তেনেকৈ আচলতে নাথাকিলে কৰিছিলোঁ ডিলিট হৈ গ'ল আৰু বাহঁতৰ এতিয়া সৰু পোৱালি এটা আছে তাৰ লগতে বহুত সময় খেলিলোঁ তাৰ লগত ধেমালি কৰিলোঁ এতিয়া তাৰ লগত টাইম স্পেণ্ড কৰিয়ে ভাল লাগে বেছিকৈ এতিয়াহে মুকলি মুকলি লাগিছে কিবা এটা ই খোৱা বস্তুলে পুৰা চাইছে চাইখন এইফালে নাচা বাই 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 নাচাওঁ কি লাগে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অতি সোনকালে নতুন এটা ভিডিঅ' আগবঢ়াম আপোনালোকৰ বাবে ভণ্টিৰ বিয়াৰ ভিডিঅ'ই হ'ব আজিলৈ বাই বাই